মানুহ আছিল কওকচোন তালৈকে মানুহ ঘৰ আছিল আহি আহি কি ইয়ালৈ পালে আৰু তাৰে মানুহবিলাক ক'ত গ'ল য'ত তাতে মানুহ আছিল সিফালে গুচি গ'ল নদীৰ মাজলৈকে আছিল আৰু পৰিয়ালৰ ঘৰ ঘৰ আছিল কেইটা ৰুমৰ ঘৰ আছিল আপোনাৰ কেইটা ৰুমৰ কি নাম আপোনাৰ 12 বিঘা আছে এতিয়া 12 বিঘা মাটি খাজনা দি আছো মই আজি এক মাহ মানে মাটি নাই কিন্তু খাজনা দি আছে আৰু আপুনি সমস্যা বানপানী সমস্যা মেইন আজি বুলি নহয় আজি বহু যুগৰে সমস্যা বছৰে বছৰে বাৰিষা আহিলে আমাৰ মানে এনেকুৱাই এটা টেনশ্যন পেলাই দিয়ে পানীৰ সমস্যাটোৱে মানে থকা লোৱা খোৱা মানে খেতি বাতি যি খেতি নকৰা চব অনিষ্ট হৈ যায় এইটো এটা মানে আমাৰ চলাৰ এৰিয়ে অসুবিধা হৈ যায় যে এইটো খেতি গোটেই নষ্ট হৈ যায় বানপানীৰ ফলত মানে আৰু ইমানে আমি ৰিকুৱেষ্ট কৰিলোঁ ডিপাৰ্টমেণ্টক কিবা যিখিনি জিঅ' বেগ লাগে আমাক নাই বুলিলেও 1000 মিটাৰ 1200 মিটাৰমান জিঅ' বেগৰ ভাল অলপ টেষ্টিং দিলে নদীটো প্ৰায় অলপ খুন্দিব নোৱাৰিলে আজি 2-3 বছৰ ধৰি নাই বুলিলেও 1.5 কিলোমিটাৰমান খুন্দি আহিলে ইয়াত বেংগলী মানুহ আছিলে 41 ঘৰ আমাৰ শৰণীয়া মানুহ আছিলে 22 ঘৰ না 25 ঘৰ তাৰে বেংগলী 14 ঘৰ মানুহৰ মানে একদম আশ্ৰয়হীন হৈ গ'ল গোটেই ভিঠি চিঠি গোটেই লৈ গ'ল এণ্ডৰ গোটেই নদীৰ বুকুত এতিয়া বাকী ইয়াত এতিয়া 25-26 ঘৰমান আছে নেকি সিহঁতৰো মানে এনেকুৱাই দুৰ্যোগ মানে আচৰিত আৰু বানপানীটো সমস্যা কিন্তু ইয়াত জিঅ' বেগ আৰু মাথাউৰি নিৰ্মাণ কৰাত কোনো চৰকাৰে গুৰুত্ব দিয়া নাই চৰকাৰে গুৰুত্ব দিয়া নাই ডিপাৰ্টমেণ্টৰ মানুহ আহিলে কওঁ আমি যে টেষ্টিংখিনি কিবা কাৰণত কৰি দিয়ক এনেকৈ কৰি দিম সেনেকৈ যি থৈ দিলে আজি 4 বছৰ ধৰি এনেকৈয়ে পৰি আছে মানে বাৰিষা আহিলে সমস্যা আৰু মোৰ আপোনালোকৰ চেনেলৰ যোগেদি মই অনুৰোধ কৰিব খোজোঁ আমাৰ যিটো মুখ্যমন্ত্ৰী ডাঙৰীয়া অনুৰোধ মোৰ ফালৰ পৰা কম দিনত বা এই বছৰৰ ভিতৰত যাতে আমাক টেষ্টিংখিনি কৰাৰ কাৰণে অকণমান আমাক সহায় কৰি দিয়ে ডিপাৰ্টমেণ্টক এইখিনি মোৰ ফালৰ পৰা অনুৰোধ থাকিল আপোনাৰ গাঁওখনৰ নাম মোৰ হাৰিজৰা একেই আমি একটাই জড়িত চুবা ভকতপাৰা আৰু আমাৰ হাৰিজৰা চুবাটো এইটো নিষ্কাউৰ বহা পৰে মোৰ হাৰিজৰা পৰে আহি আহি ইয়াত পালে আৰু ইফালে ঘৰ আছিল ঘৰৰ ভিতৰত ঘৰৰ ভিতৰত লৈ গ'ল এখন দি ল'ব বাহত চলি আছে সৰু চলি